वेलकम बैक टू माई चेनेल। मैं आपनालोকক আজি এটা সৰু ৰেচিপি এটা লৈ আনিছো য'ত হাঁহৰ মাংসৰ লগত এইটো জাহা কুমৰা বুলি কয় সেইটো সোৱাদটো কেনেকুৱা আৰু কেনেকুৱা বনাই আমি সিম্পল ৰেচিপি এটা ঘৰতে দুটা সহজ উপায়েৰে আমি কোনো মছলা টছলা আৰু তেল নহকে বনাইছো। আপোনালোকে আশা কৰো আপোনালোকে ভিডিওটো চাই কেনে ভাল লাগিব। তো বলক তেনেহলে ভিডিওটো আৰম্ভ কৰো। আজি ভোগালীৰ বিশেষ কিবা স্পেশাল আজি কুমুৰাৰ লগত হাঁহৰ মাংস হাঁহ মাংস এতিয়া আমি কাটিব লৈছো। কুমুৰা এইটো চাওক কি কুমুৰা জাতৰ এইটো লম্বাকে সৰুকেহে খাই চাউনটো আজি এইটো লম্বাকে কুমুৰা কেনেকুৱা হয়। হাঁহৰ মাংসৰ কাৰণে বনাবৰ কাৰণে এইটো কিবা ৰেডি কৰি আছে। এইটো নহৰু পিঁয়াজ আৰু কুমৰা ডাল এতিয়াও কাটা নাই। এতিয়া কাটিব লৈছো কুমুৰা জাহা কুমৰা। আজি খাম দগচি কৰি হাঁহৰ মাংসৰ লগত। ভাই ইমান টান না বাপৰে দে ফালা কৰি দিম। এইটো চাওক ৰাইচ বাহ বাবা দিনটা ইমান টান কি নহয়। ফাইনেলি কুমৰাটো কটা হৈ গ'ল। এতিয়া ইপিনে জুই জ্বলাই আছে। আজি মাটিৰ কিহত চুলাত বনাম চাই থাকিব আগলৈ। বস্তুটো ৰেডি কৰি আছো। এতিয়া তিনিটা পিঁয়াজ লৈছো কাটিলো তাকে আৰু জলকীয়া আৰু মাংসটো যোৱাকালি গুৱাহাটীৰ পৰা হাতী কিনি আনিছিলো। 3 পোৱা মাংস আছে ইয়াতে চাই ল'ব। এতিয়া সেইটোৱে আৰু অলপমান বইল কৰি কিনে আজি এইটো সৰুকৈ কাটি আছো। এতিয়া চাওকচোন আৰু এইটো হ'ল হাঁহৰ মাংসৰ তেল বনোৱাটো হিতেদি আজি এই ৰেচিপিটো ৰেচিপিটো বনাম। আৰু এইখিনি কোমৰাটো সিজাই দিলো। আজি বিশেষ এটা কিবা তেল নোহোৱাকে এইটো তেলটো মিঠাতেলটো দিয়া নাই। এইটো যোনটো হাঁহৰ পৰা তেল ওলাইছে সেইটো লগতে আজি বনাই চাম কেনেকুৱা হয়। আপোনালোকে চাবচোন কেনেকুৱা হয়। বিনা তেলৰ হাঁহৰ মাংস বনাই দেখুৱাম আপোনালোকক। এতিয়া এই হাঁহৰ তেলৰে পিঁয়াজটো ভাজি কৰি আছো। চাওক একদম তেল হৈ গ'ল। আমাৰ নৰ্মেল তেলৰ তাৰপিছত এতিয়া আজি পুৰা নৰ্মেল মাছৰ চুলাত বনাই আছো। আজি গেছত বনোৱা নাই। মছলাটো আদা নহৰু পিঠাটো দি দিলোঁ। ইমান মছলা দিয়া নাই। নৰ্মেল মছলা যোনটো ঘৰত ব্যৱহাৰ কৰা হয় এইবিলাকে। এতিয়া অলপমান ৰঙা হোৱালৈকে ভাজি কৰি মছলাটো এতিয়া মাংসটো দি দিলোঁ। এতিয়া হালধি আৰু নিমখটো দি দিম। এইটো হালধি দিলে হালধি দিলোঁ। এতিয়া নিমখটো আপোনালোকে সোৱাদ অনুসাৰি দিব। যিয়ে যিমান খায় এনেকুৱা আমি এনেকুৱাই দিলোঁ। মাংসটো আগতে অলপমান বইল কৰি লৈছোঁ। এই বইল কৰাৰে কিবা তেলটো বহুত ওলাইছে। এইটো তেলেদি আজি মাংস বনাওঁ। কোনো আৰু বেলেগকৈ তেল দিয়া নাই। চাই থাকিব আগলৈ। আৰু ফাইনেলি এতিয়া কোমৰাটো দি দিম। এইটো কোমৰাটো দিলোঁ।
অলপমান ডাঙৰকৈ কাটিলোঁ যাতে এইটো কিবা কি কয় গলি নাযায় সেইকাৰণে হাঁহৰ মাংসটো অলপমান বেছিকৈ সিজাব লাগে সেইকাৰণে কোমোৰাটো ডাঙৰকৈ কাটি দিওঁ যাতে মাংস সিজালৈকে যাতে কোমোৰাটো গলি নাযায় সেইকাৰণে চাম কোনটো কেনেকুৱা হৈ আছে যিহেতু খৰিৰ জুইত চব্জিটো বনাই আছোঁ সেইকাৰণে অলপমান কেয়াৰ নাপায় যদি গেছত বনালে তাৰ বেলেগ কথা এইটো চাওক এটা হাতেৰে কেমেৰা আৰু এটা হাতেৰে এইটো কিবা কৰি আছোঁ কেমেৰাটোৱে কেৰাহীটোৱে কিবা বেন হৈ গৈছিলে তাৰ কাৰণে অকণমান আৰু কিবা কৰিলোঁ সেইটো কেৰাহীটো ভালকৈ কালাৰটো চাওক না কি মস্তি কালাৰ হৈছে আৰু এতিয়া ঢাকি থ'ব লাগিব কাৰণ এইটো হাঁহৰ মাংসটো বহুত সময় অলপমান দেৰিকৈ পানী দিম ফাইনেলি এতিয়া পানীটো দি দিলোঁ কোমোৰাৰ পৰা পানী ওলাব এতিয়া ভালকৈ অলপমান সিজিব আৰু বেছি সময় নাই আৰু অলপ পিছতে হৈ যাব এতিয়া চাওক এইটো লোকেল কিবা পাকঘৰতে বনাই আছোঁ পূৰা চাব পাৰে খৰি চৰি একেবাৰে ইয়াতে আজি জুই শালিতে বনাই আছোঁ মাংস কেনেকুৱা হৈছে খাই চালে গম পাম আগতে আৰু হাঁহৰ মাংসৰ চব্জিটো হৈ গ'ল ৰেচিপিটো আপোনালোকে ৰেচিপিটো দেখালোঁ আপোনালোকে যদি কিবা কৰে বনাব খোজে এনেকুৱা সহজ উপায়েৰে বনাব পাৰে আৰু তেল নোহোৱাকৈ তেল নিদিয়াকৈ বনাইছোঁ আজি কেনেকুৱা হয় খাই আপোনালোকক দেখুৱাই আছোঁ কেনেকুৱা তো বলক তেনেহ'লে ৰেচিপিটো খাই চাওঁ এইটো হৈছে ন এইটো হাঁহৰ মাংস ফাইনেলি কি গৰম পাই ফাইনেলি এইটো খাই চাম পুৰা মজা আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু যিবিলাকে ভিডিঅ'টো চাই ছাবস্ক্ৰাইব কৰা নাই তেখেতসকলক মই কৈ আছোঁ প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব শ্বেয়াৰ কৰিব আৰু বেলটো দবাই দিব যাতে মোৰ আৰু নেক্সট ভিডিঅ' আহিলে আপোনালোকৰ তাতে নটিফিকেশ্যন যায় আৰু সোনকালে চাব পাৰে তো ধন্যবাদ।